বিটিআৰত যুদ্ধকালীন গতিত নিৰ্বাচনী প্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিব কেতবোৰ নীতি আৰু যি নীতিৰ জৰিয়তে বিটিআৰৰ উন্নয়ন বিটিআৰৰ প্ৰগতি সকলো নিশ্চিত হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত কেনেদৰে ভাষণ প্ৰদান কৰিলে সেয়া আগবঢ়াইছো। ইতিমধ্যে কেবিনেটত কোচ ৰাজবংশী আৰু আমাৰ গোৰ্খা নেপালী কেছ উদ্যোগ কৰাৰ আমি সিদ্ধান্ত লৈছো আৰু বেংগলী হিন্দুৰ ক্ষেত্ৰত CA আইন আছে, গতিকে সকলো শান্তিত থাকিব, নিৰাপত্তাত থাকিব। কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। ৰিপুণ বৰাই ৰাষ্ট্ৰপতি শাসন বিচাৰিলেতো মোদীৰে শাসন হ'ব, গতিকে ৰিপুণ বৰাই এইবিলাকৰ টেনচনত পৰিব নালাগে। তেওঁ য'ত আছে আৰামত থাকক, হ'ব। বিৰোধিতা নকৰে, সেইকাৰণে কংগ্ৰেছত হৈ ৰিপুণ বৰাই ये चुनाव का बाद ही पता चलेगा कौन कितना सीट मिले। मैं जहां में भी गया हो, लोगों का बहुत ज्यादा उत्साह है और मेरा लगता है इस बार बीजेपी बहुत अच्छा परिणाम लेके आएगा। बीजेपी एबार धान हबने নহব চিন্তাত আছিলে, এতিয়া বিটিআৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে, সেইকাৰণে বৰষুণ আহাটো ভাল চিন বুলি মই ভাবিছো। ইতিমধ্যে কেবিনেটত কোচ ৰাজবংশী আৰু আমাৰ গোৰ্খা নেপালী কেছ উদ্যোগ কৰাৰ আমি সিদ্ধান্ত লৈছো আৰু বেংগলী হিন্দুৰ ক্ষেত্ৰত CA আইন আছে, গতিকে সকলো শান্তিত থাকিব, নিৰাপত্তাত থাকিব। কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। ৰিপুণ বৰাই ৰাষ্ট্ৰপতি শাসন বিচাৰিলেতো মোদীৰে শাসন হ'ব, গতিকে ৰিপুণ বৰাই এইবিলাকৰ টেনচনত পৰিব নালাগে। তেওঁ য'ত আছে আৰামত থাকক, হ'ব। বিৰোধিতা নকৰে, সেইকাৰণে কংগ্ৰেছত হৈ ৰিপুণ বৰাই ये चुनाव का बाद ही पता चलेगा कौन कितना सीट मिले। मैं जहां में भी गया हो, लोगों का बहुत ज्यादा उत्साह है और मेरा लगता है इस बार बीजेपी बहुत अच्छा परिणाम लेके आएगा। बीजेपी एबार धान हबने নহব চিন্তাত আছিলে, এতিয়া বিটিআৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে, সেইকাৰণে বৰষুণ আহাটো ভাল চিন বুলি মই ভাবিছো। ইতিমধ্যে কেবিনেটত কোচ ৰাজবংশী আৰু আমাৰ গোৰ্খা নেপালী কেছ উদ্যোগ কৰাৰ আমি সিদ্ধান্ত লৈছো আৰু বেংগলী হিন্দুৰ ক্ষেত্ৰত CA আইন আছে, গতিকে সকলো শান্তিত থাকিব, নিৰাপত্তাত থাকিব। কাৰণে নহয়, ৰাইজৰ কাৰণে, খেতিয়কৰ কাৰণে। আজি ইমান দিনটো ইয়াত খৰাং বতৰ আছিলে, ধান হোৱা নাছিলে, মানুহে খেতি ৰুব পৰা নাছিলে। এটা বৰষুণ আহিছে, পুষ্পবৃষ্টি হৈ আছে। ৰিপুণ বৰাই ৰাষ্ট্ৰপতি শাসন বিচাৰিলেতো মোদীৰে শাসন হ'ব, গতিকে ৰিপুণ বৰাই এইবিলাকৰ টেনচনত পৰিব নালাগে। তেওঁ য'ত আছে আৰামত থাকক, হ'ব। বিৰোধিতা নকৰে, সেইকাৰণে কংগ্ৰেছত হৈ ৰিপুণ বৰাই ये चुनाव का बाद ही पता चलेगा कौन कितना सीट मिले। मैं जहां में भी गया हो, लोगों का बहुत ज्यादा उत्साह है और मेरा लगता है इस बार बीजेपी बहुत अच्छा परिणाम लेके आएगा। बीजेपी एबार धान हबने নহব চিন্তাত আছিলে, এতিয়া বিটিআৰত বৰষুণ আহিছে, মানে ভগৱানে পুষ্পবৃষ্টি কৰিছে, সেইকাৰণে বৰষুণ আহাটো ভাল চিন বুলি মই ভাবিছো।